So hi guys, good morning. আৰু স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। তো গাইজ থাম্বনেল চাই গমে পাইছে ভিডিঅ'টো কি হ'ব যায় আছে। আৰু বৰ্তমান বাজিল 5টা আৰু আমি যাব লাগিব অলপ বেলেগক লাগি কক লাগি যাব লাগিব গম পাব আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে। আৰু বৰ্তমান আমি প্ৰণৱৰ মই প্ৰণৱ কেনাই মজা না তো ৰখিছে ফ্ল'ৰ পৰা আহিব কিন্তু এটা ৰখা খবৰ নাই বৰ্তমানলৈ কাইবাই নাই তো লগ পাই আছো ৰ'ব আৰু বঢ়িয়াকৈ বম ধামাকা ভিডিঅ' হ'ব এইটো। ফাইনেলি পাই গ'লো প্ৰেৰণা পুথিভঁৰাল এইফালে চাব পাৰে এইফালে মই দেখাই দি আছোঁ ৰ'ব আপোনালোক আমাৰ পুথিভঁৰালটো এইটো পুথিভঁৰাল আৰু আমি ইয়াৰ পৰাই যাম পিকনিক আৰু পিকনিক যাম আমি পবিতৰা আৰু এইফালে আমাৰ চাব পাৰে কি ধুনীয়াকৈ একদম বস্তু আনি নিছে ভাইহঁতে বাহিৰত দেখি একবাৰ দেখাই ডাঙৰ হ'ব। আমাৰ এইফালে চাউণ্ড বক্স ৰেডি কাটিক কেনে চাউণ্ড কেনে বঢ়িয়া বঢ়িয়া চাউণ্ডটো বঢ়িয়া বাৰু। তো এইফালে আৰু ভিতৰত কোনোবা আছে নেকি মঞ্জিত দা গুড মৰ্ণিং। তো লগ পাম আৰু তাতে কথা পাতিম আমি। তো তাকালি মানে বস্তুখিনি লৈ ল'ম ৰ'ব আৰু মানে বহুত বস্তু এই তাৰে মন্দিৰৰ আগত নিব লাগিব তাতে লাগি মানে গাড়ীখন আহিব। তো গাড়ী বেছি মানুহ বেছি পাইছে প্ৰায় 4:30 বাজি গ'ল। তো বঢ়িয়াকৈ লগ পাইছোঁ ৰ'ব। তো বঢ়িয়াকৈ মন্দিৰৰ আগত যাই লওঁ ৰ'ব নাই এইফালে আমাৰ বাছ আহি গৈছে ৰ'ব ধুনীয়াকৈ বস্তুখিনি বাপৰে বাপ কি ঠাণ্ডা গাইজ বঢ়িয়া বঢ়িয়া। চলা চলি বঢ়িয়া এবাৰ ভিতৰত দেখি নাই চব বস্তু উঠাই দি চিট ৰাখবি দেই পিছত বঢ়িয়া 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 তো ধুনীয়াকৈ চবখিনি চিজিল কৰি লওঁ ৰ'ব। তো গাইজ ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ আৰু এইফালে আমাৰ খুৰাতে ধূপ চুপ লাগি আছে আৰু এইফালে আমাৰ মানুহ চাব বঢ়িয়াকৈ অলপ চিট খালী আছে বাৰু আৰু মানে নলবাৰীত উঠিব আৰু গুৱাহাটীতো উঠিব এনেকৈ ঘগ্ৰাবাৰীত উঠিব আৰু এইফালে দুৰ্গা মন্দিৰটো ধুনীয়াকৈ পাৰ হৈ আহিলোঁ বঢ়িয়াকৈ আৰু লগ পাম মজা এনজয় বম ধামাকা ভিডিঅ' আপোনালোকে চাই থকা শেষলৈ বঢ়িয়া। আৰু এইফালে আমাৰ বক্সে ঠিক নাই তাক লাগি এ হাই গাইজ বঢ়িয়া 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 বক্স ঠিকে নাই দেখোন আমাৰ এতিয়া ফ্লাক্স লাগিব এতিয়া ঐ বক্সটো ঠিক কৰ ৰাহুল দাক মাত আমাৰ কাৰ্তিক ভাই ফোন কৰি আছো ৰ'ব আহিছি না চব আহিছি না। Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. হে গাইজ কি পাই গ'ল কি ৰাস্তাই মা অসম মাথা ঘূৰাই গৈছে মোৰ আৰু এইফালে চলি মাহে কি এটা পাইছে বাপৰে বাপ কি ভয়ংকৰ ৰাস্তা অ' মাই ঐ। তো গাইজ ফাইনেলি পবিতৰা পাই গ'লোঁ আৰু এইফালে আমাৰ এই একদমেই আগত অলপমান ব্লাৰ হৈ গৈছে বাৰু এইখন ব্ৰাছ আমাৰ খান আৰু এইফালে প্ৰণৱ চন্দ দাউৰি আছে আৰু এইফালে চাব পাৰে পবিতৰা বনভোজস্থলীলৈ আদৰিছোঁ আৰু এনাহান জেগালৈ একবাৰ এইবিলাক পঢ়ি চাব মানে এইবিলাক বহুত ভাল বস্তু লিখাই থাকে তো চাব পাৰে এখন টেক ৰৈ যাওক এবাৰ পঢ়ি চাওক মানে লিখাই আছে যে মাইক চাইকৰ দ্বাৰা মানে যিবিলাক শব্দ সেইবিলাকৰ বস্তু যাতে মানে যিবিলাক ইয়াত ইমান গাছ আছে চ' সেইবিলাকত পশু পক্ষী থাকেতো সেইবিলাক যাতে মানে ডিষ্টাৰ্ব নহয় আৰু বোলে গাছ চাছ চাব পাৰে মানে মানুহ হৈছিলে জেগা ভাল লাগছে আৰু আমি আগত গৈছিলোঁ এইফালে কিন্তু আগত আমাৰ দেৰি হোৱাৰ কাৰণে জেগা নহ'ল তো আমি এইফালে গৈছোঁ এইফালেও ভাল লগা জেগা বাৰু বোলে আমাৰ ভাস্কৰ ভাই কেনে খবৰ বঢ়িয়া না বহুত দিনৰ মূৰত প্ৰায় 1 বছৰ 6 বছৰ লগ পাইছোঁ ন 15 আগষ্ট আচ্ছা প্ৰণৱ এই প্ৰণৱে কিছু চাল দি আছে কিন্তু সিহঁতে আৰু মানে এইফালে আমি ৰাস্তাটোৰ ভিতৰত যাই আছোঁ আৰু ভিতৰত মানে এই ওলমা দলংখন আৰু কিবা কিবি আছে বোলে চাই আহোঁ তো যিহেতু এবাৰ প্ৰথম আছোঁ না আচলতে আহিছ নেকি এইফালে এবাৰ আহিছোঁ
কি কি আছে ভিতৰত কোন সাইডে এইটো সাইডে মানে আমি এইটো সাইডে গেছিলো এইটো সাইডে মানে জাগা নাই তো আমি কিবাকে পাইছো জাগাখিনি আৰু যোনে দেৰিকে এইকে ৰাস্তাৰ কাষতে খাব লাগিব ভিতৰলৈ যাই লওঁ একদম আগলৈ যাই লওঁ আৰু এইফালে সেই ওলমা দলংখনত যোৱাৰ কাৰণে মানুহ চাওকে বাপৰে বা হে আগত দেখা নাই আগততো আছে একদমেই আগৰ ফালে চাওক মাত্ৰ 20টা যাব দিয়ে এইফালে ওলমা দলংখন আছে অলপ দেখা পাই এইফালে আমাৰ তাকেতো ইমান কেইটা আছে আমি কেতিয়া যাম এইটো চাম যাম আৰু অলপ দেৰি হ'ব ৰ'ব দেখাইছো ধুনীয়াকে তো গাইছ ফাইনেলি আধা ঘণ্টামান ৰখি এইফালে কিবা আহিলো দিয়ক নমস্কাৰ কেইটা লাগছি আৰু এইফালে ধুনীয়াকে চাব পাৰে এইফালে দলংখন মানুহ চাওকে বাপৰে বাপ মা কসম আৰু এইফালে চাব পালে ধুনীয়াকে একদম হাডুক ওলমা হেতু বাপৰে বাপ মাথা গৰম হৈ গৈছে হাতে হেঁচা ঠেলা মা কসম ও মাই গৈ বঢ়িয়া বঢ়িয়া আৰু এইফালে গছ চত দেখা পোৱা যাব এইফালে আগত দেখি মই কিবা মই হেৰি দেখান পাইছো হা বাঘ দেখান পাইছো হা এটা দুটা এই মানে বাঘে দেখিলো না গৰু দেখিলো বা মজা লাগছি বঢ়িয়া বঢ়িয়া আৰু আগক লাগি আচলতে ফটো এতে ভাল হ'ব এতে ফটো দিম অলপ কেনাই মজা বঢ়িয়া না বঢ়িয়া আগে একদম ফটোটো উঠি লওঁ ৰ'ব আহতে মানে ৰাস্তাত মানে তেৰা বেকা না তো দেখা পাইছো আমি গছৰ কিন্তু গাড়ীখন ৰখাব নোৱাৰি আৰু অকস্মাতে আৰু এইফালে চাব পাৰে এইফালে নাওটো মাজতে আহিব পাৰি আৰে তাৰ পৰা এনেকে হাতী এনেকে নামি এইফালে গুচি যায় তো কপি আছে অলপ ভয় লাগি আছে ৰ'বা লৰি থাকে মানে একদম ভয় লাগে অ' ন ভয় লাগে বিদ্যা অলমিছে বঢ়িয়া বঢ়িয়া এই আগত দেখি যাবা দিবা নাই এইফালে পাৰ হৈ বঢ়িয়া বঢ়িয়া মজা লাগছে কিন্তু আৰু যদি কোনোবা এদিন আহি কিনে এনেকৈ ডাইৰেক্ট জীপ চাফাৰী কৰিম বুলি ভাবিছে কিন্তু একদমেই নোৱাৰিব কাৰণ কি আজিকালি যিহেতু মানে অনলাইন না তো অনলাইন কৰি ল'ব লাগিব আগতে অনলাইনতে বুকিং কৰি ল'ব লাগিব গাড়ী তো ধুনীয়াকৈ একদম এইফালে ফুৰি আহিলোঁ আৰু হুইচেল মাৰি আছে এইফালৰ পৰাও এইফালৰ পৰা হুইচেল মাৰি আছে তো এটা ধুনীয়াকৈ ড্ৰোন শ্বট এটা চাই লওঁ Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. আৰু এইফালে আহিয়ে গম পালোঁ যে এজন মানুহ বোলে পানীত পৰি মৰিলে এয়া চাওকচোন বহুত চেষ্টা কৰিছে বচাবলৈ কিন্তু বচাব নোৱাৰিলে মৰিলে লগালগ এই চালা একদম বেয়া লাগিলে আমাৰ সেই গাড়ীৰ পৰ্যায়টো দেখাইছো চবকে দেখাম ৰ'ব প্ৰথমতে আমাৰ বঞ্জিত দিয়া গমে মনে কৰিছে
kata gunyai beber beja gunyai hari bis pada kata rasa ya habis sudah kata kunti habis itu ini kau rasa aru wah ভাল দিছি এই পড়ব ইতিয়া ও ভাই পড়লি তো উঠে ওই ও ভাই ও তো পড়লি ও উঠই এর মাস্ক মারি ঘুমেছি ও তো মাটিত পড়লি উঠ আরো তা ঘুমতি এই তুতা ঘুমতি ওই তুমি আনা আরো Komisi ay. Aku ti. Itu geseru. Babu uঠে sahabi lagi. Sahabi lagi. Sahabi. Aru uni se. Kartik Boria. Aru itu bunyinya ini salah uल्टा के बीचे चला तो गाइस फाइनली घर आइ पालो घर आइ पाइ मोर माने जा रिसर्च কৰি ললো আৰু একদম গম লাগছে মোৰ গাটো তো মাথা চা বিষ উঠি গৈছে তো মই এই ভিডিওৰ জগতে মই এটা কথা হ'ব বিচাৰো যাতে এনেকা পিকনিক খাব যায় মত খাই কিনে যাতে নিচা বস্তু নিচা কৰি যাতে কোনে নদী নাইবা জানে বেলা যাতে কোনো নামি না যায় আপোনালোকে গমে পালে শেষত কি হ'ল ইমান ধুনীয়াকৈ ফুৰ্তি কৰি আছিলোঁ ফুৰ্তি কৰি থকাৰ মাজত এজন মানুহ আমাৰ গাড়ীৰে মানুহ এজন আহি কৈছে যে তাত নদীত মানুহ এজন পৰিলে আমি চাব যে যাওঁ নাবাচিলে মানে সঁচাকৈ বহুত বেয়া লাগিছে একদম এতিয়া মই সেইটো কথা ভাবি আছোঁ মানে বহুতে বেয়া লাগিছে তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু মাজে মাজে আপোনালোকক দেখাব নোৱাৰিলোঁ বেয়া নাপাব মানে মই গম পালো পিকনিকত ভিডিঅ' বনোৱাটো ইমান সম্ভৱ নহয় মানে চাৰিওফালে গান চান বাজি থাকে এই মানুহ আহে কিবা কৰি থাকে মানে বহুত দিগদাৰ তো ভিডিঅ'টো অলপ চলপ কিবাকৈ মই কষ্ট কৰিলোঁ বনাইছোঁ আৰু ভিডিঅ' কেনে বোলে কমেণ্ট কৰি জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই যিসকলে মোৰ নতুনকৈ এই চেনেলটো চাই আছে ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব লগ পাম নেক্সট ব্লগত